Hello everyone, নমস্কাৰ মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনালো আজি লৈছো এটা কঁঠালৰ ৰেচিপি এই ৰেচিপিটো বনাবলৈ একেবাৰে সহজ আৰু খাবলৈ বহুত সোৱাদ হয় সেইকাৰণে ভাবিলো ৰেচিপিটো আপোনালোকৰ সৈতে শেয়াৰ কৰো আহক তেন্তে এটা দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো প্ৰথমতে এটা কঁঠাল কাটি বইল কৰি লৈ লৈছো বইল কৰোতে মই অলপমান নিমখ দি দিছিলো আপোনালোকে ইচ্ছা কৰিলে বইল কৰোতে নিমখৰ লগতে অলপমান হালধিও দি দিব পাৰে তাৰ পিছত পাঁচটা সৰু সাইজৰ পিয়াজ লৈছো পিয়াজ কেটৰ বাকলি গুছাই ভালদৰে ধুই লৈছো আৰু ইয়াৰ পেষ্ট বনাই লৈছো তাৰ পিছত লৈছো তিনটা মিডিয়াম সাইজৰ বিলাহী কেটা ধুই ইয়াৰ ভিতৰৰ গুটিবোৰ উলিয়াই লৈছো আৰু ইয়াৰ পেষ্ট বনাই লৈছো তাৰ পিছত লৈছো আদা নহৰু পেষ্ট দুখিলা তেজপাত আৰু তিনিটা ইলাচি বাকি কি মছলা দিও মই দিয়াৰ টাইমত দেখুৱাই যাম আনফালে মই গেছটো অন কৰি কেৰাহীখন পাতি ৰাখিছিলো কেৰাহীখন গৰম হোৱাত মিঠাতেল অলপমান দি দিছো তেলখিনি গৰম হোৱাত প্ৰথমে গোটা জিৰা অলপমান দিছো তাৰ পাছত তেজপাত দুখিলা দি দিছো আৰু লগতে ইলাচি কেটা দি দিছো এতিয়া অকনমান লৰাই ইয়াতে পিয়াজৰ পেষ্টখিনি দি দিছো এতিয়া এইখিনি ভালদৰে অলপ সময় ভাজি লৈছো অলপমান ৰঙচুৱা হোৱালৈকে তাৰ পাছত ইয়াতে আদা নহৰু পেষ্টখিনি দি দিছো আকৌ ভালদৰে লৰাই দিছো আদা নহৰু কেঁচা গন্ধটো যোৱালৈকে অলপ সময় ভাজি লৈছো এতিয়া ইয়াতে বিলাহীৰ পেষ্টখিনিও দি দিছো একেদৰে ভাজি লৈছো বিলাহীত থকা পানীখিনি শুকাই যোৱালৈকে ভাজি লম এখিনি ভজা হৈ গৈছে এতিয়া ইয়াতে সৰু চামুচেৰে এচামুচ ধনিয়া পাউডাৰ দিছো এচামুচ জিৰা পাউডাৰ দিছো আৰু আধা চামুচ ৰেড চিলি পাউডাৰ দিছো অকনমান লৰাই লৈ এচামুচ হালধি দিছো আৰু এচামুচ নিমখ দিছো যেহেতু মই নিমখ আগতে বইল কৰোতে কঁঠালখিনি দিছিলো সেই কাৰণে এটা নিমখ বেছি দিয়া নাই এতিয়া আটাইখিনি 1 মিনিট মান ভালদৰে লৰাই লৈছো তাৰ পাছত ইয়াতে বইল কৰি ৰখা কঁঠালখিনি দি ভালদৰে লৰাই লৈছো 5 মিনিট মান এদৰে ভাজি লোৱাৰ পাছত ইয়াত উতলাই ৰখা গৰম পানী অলপমান দিছো মন কৰিব পানী বৰ বেছিকৈ দিয়া নাই এতিয়া ঢাকনখন দি গেছটো মিডিয়াম ফ্লেমত ৰাখি সিজিবলৈ দিছো 10 মিনিট মান এদৰে ৰখাৰ পাছত ঢাকনখন দাঙি আকৌ অলপমান লৰাই লৈ আকৌ ঢাকি দিছো এদৰে 5 মিনিট মান লো ফ্লেমত ৰখাৰ পাছত আমাৰ কঁঠালৰ তৰকাৰী ৰেডি হৈ গল এটোই আছিল আজিৰ কঁঠালৰ ৰেচিপি যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেন্তে ভিডিওটো এটা লাইক কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি সাইডত থকা বেল আইকনটো হিট কৰি ৰাখিব যাতে আহিবলগীয়া ভিডিওৰ নটিফিকেশনসমূহ সহজে পাই থাকে ধন্যবাদ